হেল্ল' এভৰিৱান, নমস্কাৰ। মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি চুজিৰ মিঠা ইডলিৰ ৰেচিপিটো শ্বেয়াৰ কৰিব লৈছোঁ। আৰু এই ইডলিৰ ৰেচিপিটো বহুত ইজি হয়। ইয়াত কোনো দৈ বা বেলেগ কিবা দৰকাৰ নহয়, প্ৰয়োজন নহয়। বহুত ইজিকৈ বনাইছোঁ মই। আপোনালোকে আৰু খাবলৈও বহুত বেছি টেষ্টি হয় আৰু বহুত স্পঞ্জি হৈছে, আপোনালোকে চাব পাৰে। আৰু এই ৰেচিপিটো বনাবলৈ মই ইউজ কৰিছোঁ চুজি 3 কাপ। তাতে অকণমান নিমখ দিছোঁ, একদম স্লাইট নিমখ দিছোঁ মিঠাটো বেলেঞ্চ হ'বৰ বাবে। আৰু মই ইয়াতে নিজৰ জোখ অনুসৰি আপোনালোকে যিমানটো মিঠা খায় সিমানটো হিচাপত মিঠা দিব পাৰে। মই সিমানটো হিচাপতে দিছোঁ যিমানটো মিঠা খাওঁ। আৰু তাৰপিছত মই ইয়াতে আমুল গাখীৰ ব্যৱহাৰ কৰিছোঁ। আৰু ইয়াৰ এটা ইনগ্ৰিডিয়েণ্ট হৈছে ডেচিকেটেড ক'ক'নাট, নাৰিকলৰ গুড়ি, যোনটো শুকান নাৰিকলৰ গুড়ি বজাৰত কিনিবলৈ পায়, সেইটো দিছোঁ মই। সেইটো বহুত টেষ্টি হয় খাবৰ বাবে। আৰু এতিয়া মই ইয়াতে প্ৰথমতে একাপ গাখীৰ দি পিনে অকণমান মিক্স কৰিছোঁ, যিখিনি দি একোৱেই নহয় ক'বলৈ গ'লে একাপ গাখীৰ। আপোনালোকে অকল গাখীৰতো বনাব পাৰে। আৰু লগত মই ইয়াতে পানীও দিছোঁ, নিজৰ পৰিমাণ অনুসাৰে দিছোঁ। এইখিনি ভালদৰে ফেটি ল'ম। আৰু আপোনালোকে কনচিষ্টেঞ্চিটো চাই ল'ব, মই কিমান পনীয়া কিমান ডাঠকৈ ৰাখিছোঁ। বহুত বেছি ডাঠো কৰা নাই মই, আৰু বহুত বেছি পনীয়াও কৰা নাই মই। এটা মিডিয়াম কনচিষ্টেঞ্চিতে ৰাখিছোঁ, আপোনালোকে চাব পাৰে। আৰু পিঠাগুড়ি দিলে বস্তুটো অলপ বেছি পনীয়া হৈ যায়, সেইকাৰণে মই ইয়াতে পিঠাগুড়ি ইউজ কৰা নাই। মই ইয়াতে অকল চুজি ইউজ কৰিছোঁ। আৰু এইখিনি ভালদৰে ফেটি লৈছোঁ। আৰু ফেটি পিনে এতিয়া 15 মিনিটৰ কাৰণে মই ৰেষ্ট কৰিবলৈ থৈ দিম। তেতিয়া বস্তুটো বেছি ভাল হয় খাবৰ বাবে। আৰু যদি কিবা বেকগ্ৰাউণ্ড নইজ হৈ আছে, তেতিয়াহ'লে প্লিজ আপোনালোকে ইগন'ৰ কৰিব বেকগ্ৰাউণ্ড নইজখিনি। আৰু ইয়াতে মই কাজু কেইটামান কাটি লৈছোঁ। আপোনালোকে যিকোনো ড্ৰাই ফ্ৰুটছ ইউজ কৰিব পাৰে। তাৰমানে কিচমিচো ইউজ কৰিব পাৰে, বা এনেকৈ চেৰি ইউজ কৰিব পাৰে, দেখিবলৈও ভাল লাগে। আৰু তাৰপিছত 10 মিনিটৰ পাছত মই ইয়াত দিছোঁ এচামুচ বেকিং পাউডাৰ আৰু আধা চামুচতকৈ অলপমান কম বেকিং ছ'ডা। আৰু তাতে এক্টিভেট কৰিবৰ কাৰণে মই গাখীৰ অকণমান দি পিনে ভালদৰে মিক্স কৰি ল'ম এইখিনি। তাৰপিছত মই যেতিয়া এইখিনি ইডলি ষ্টেণ্ডডালত দিম, তেতিয়া ইয়াতে মই তাৰ ওপৰত এইখিনি বেটাৰখিনি দি পিনে মই তাৰ ওপৰতে কাজু যিহেতু কাটি লৈছিলোঁ সেইটো দি যাম। আৰু ইয়াত মই আৰু এটা বস্তু দিছিলোঁ, ঘিউ দিছিলোঁ। ঘিউ দিলে ফ্লেভাৰটো বহুত ভাল আহে, কিন্তু মই ঘিউটো ইয়াত ৰেকৰ্ড কৰিবলৈ কেনেবাকৈ থাকি গ'ল, পাহৰি থাকিলোঁ। আৰু এতিয়া মই এই কেইখনত এনেকৈ প্লেটকেইখনত ইডলি ষ্টেণ্ডডালত ধুনীয়াকৈ তেল সানি লৈছোঁ। মায়ে সানি দিছে বাৰু। তাৰপিছত মই এতিয়া দুচামুচ কৰি পিনে এনেকৈ বেটাৰখিনি দি গৈছোঁ। আপোনালোকে যদি ডাঙৰ চামুচ হয় এচামুচ দিলে হ'ব চাগে। একদম বেছি ভৰ্তিকৈ দিয়া নাই, কাৰণ এইখিনি ফুলি অকণমান জেগাটোও লাগিব, সেইকাৰণে মই তেনেকৈ দি লৈছোঁ। আৰু তাৰ ওপৰত মই ধুনীয়াকৈ এটা কাজু দি গৈছোঁ, এটা নাই দিয়া, এফাল দি গৈছোঁ। চেৰি দিলে দেখিবলৈ বেছি ধুনীয়া লাগে, কিন্তু মোৰ ওচৰত চেৰি নাছিলে, সেইকাৰণে মই কাজু দিয়ে কাম চলালোঁ। আৰু নিদিলেও একো নহয়, সম্পূৰ্ণ অপশ্যনেল হয় এইটো। মই দি লৈছোঁ। আৰু কুকাৰত মই ইয়াতে আধা গিলাচতকৈ অকণমান বেছি পানী দিছোঁ। আৰু পানীখিনি মই গেছত বহাই দিছোঁ। আৰু পানীখিনি অলপ গৰম হওঁতে মই ইয়াতে ইডলিখিনি বেটাৰখিনি যোনটো ষ্টেণ্ডডালত দি লৈছিলোঁ সেইখিনি বহাই দিম। আৰু এতিয়া জুইটো মিডিয়াম ফ্লেমত কৰি থ'ম মই। মিডিয়াম ফ্লেমত কৰি কুকাৰৰ ঢাকনখন লগাই দিছোঁ। আৰু চিটিটো খুলি দিব, চিটিটো লগাই নিদিব। আমি ইয়াতে চিটি দিব নালাগে, এই ফুটাটো দি ভাপটো গৈ থাকিবলৈ দিব লাগে। আৰু তাৰপিছত 10 পৰা 15 মিনিটৰ পিছত, 10 মিনিটতে হৈ যায়, মিনিমাম 10 মিনিট, মেক্সিমাম 15 মিনিট, ইমানটো সময় ৰাখিলে আপোনালোকৰ ধুনীয়াকৈ ইডলি ৰেডি হৈ যাব। বহুত ছফ্ট, স্পঞ্জি আৰু খাবলৈও বহুত টেষ্টি হয়। আৰু এইটো মিঠা ইডলি হয়। আপোনালোকক যদি নিমখীয়া ইডলি ৰেচিপি লাগে তেতিয়া জনাব, মই সেইটোও আপোনালোকৰ মাজলৈ শ্বেয়াৰ কৰি দিম বাৰু। আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব নাপাহৰিব। লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।